বাবা কি কৰিছা? কুকুৰাবোৰ চাফা কৰি আছো আকৌ এই কুকুৰাবোৰৰ মানে গঁৰালবোৰ 20-25 দিনৰ মূৰে মূৰে চাফা কৰিব লাগে। লোকেল কুকুৰা ইমান নালাগে কিন্তু এই কৰিব লাগে আৰু নহ'লে বেছি লেতেৰা হ'লেও ইহঁতৰ মানে বেমাৰ হয়। এতিয়া আমাৰ এইকেইটা মানে মোৰ মাজতে এইখিনি সময় পোৱা নাই কাৰণে চাফা কৰিব পৰা নাছিলোঁ। ইহঁতৰ মানে গাবোৰ অলপ বেয়া হৈছিলে, তাৰপিছত দৰৱ খুৱাই আছোঁ সেইটো 3টামান মৰিছে, সেইটো এটা মৰি আছে চা সেইটো এটা মৰি আছে, বাকী এইবোৰ সেইটো পেলাই দিব লাগিব আৰু দৰৱ খুৱাই আছোঁ। এতিয়া ঠিক হৈ যাব, মানে অলপ বেছি লেতেৰা হৈ গ'লে ইহঁতৰ মানে বেমাৰ এটা হৈ যায়। আৰু ইফালে সিফালে ঢেৰ কাম থাকে যে থাকিও যায় কৰিবলৈ, তাৰ মাজতো তাকে আজি কাম এইখিনি চাফা কৰি দিছোঁ আৰু এইখিনি এতিয়া বাগানত দি দিম। বাগানত সাৰো হ'ব আৰু চাফাও হ'ব আৰু নতুন ফলিয়া দি দিম ইয়াত।